চিয়াহীৰ ৰং জ্যেষ্ঠ সাংবাদিক লেখক জিতুমণি বৰাৰ এখন বহুল পঠিত উপন্যাস যিখন উপন্যাসক লৈ প্ৰতিভাৱান পৰিচালক প্ৰদ্যুৎ কুমাৰ ডেকায়ে শেহতীয়াকৈ নিৰ্মাণ কৰিছে একে নামৰে এখন ছবি ভাল লাগিছে আৰু নিজৰ উপন্যাসখন ছবি হ'বলৈ গৈছে ৰূপালী বৰ্ডালৈ গৈছে ভাল লাগিছে দ্বিতীয়তে অসমৰ সাংবাদিকসকলৰ কাৰণে এটা ভাল লাগিব যে তেওঁলোকৰ এজন সতীৰ্থৰ লেখা এটা কাহিনী মোৰ সতীৰ্থসকলৰে কাহিনী কোনোবাই চকু পানী টুকিছে কোনোবাই হাঁহিছে কোনোবাই কান্দিছে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে ভাবুকিৰ সন্মুখীন হৈছে কেতিয়াবা সন্ত্ৰাসবাদৰ হওক বা চৰকাৰী পক্ষৰ ষড়যন্ত্ৰৰ বলি হৈছে আৰু কেতিয়াবা মালিক পক্ষৰ ষড়যন্ত্ৰৰ বলি হৈ চাকৰি হৈছে বহু সাংবাদিক গুচি গৈছে এই সকলোবোৰ কথা উপন্যাসখনত আছে সাংবাদিকতাৰ ভিতৰ চৰাৰ প্ৰতিটো দিশৰ লগতে একোগৰাকী সাংবাদিকৰ কষ্ট সংগ্ৰাম প্ৰাপ্তি অপ্ৰাপ্তিৰ ছবিখন উন্মোচিত কৰিবলৈ চেষ্টা কৰা হৈছে এই চিনেমাখনত ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰাই এজন সাংবাদিকৰ চৰিত্ৰত মই অভিনয় কৰিছোঁ আৰু পৰিচালনা কৰিছে প্ৰদ্যুৎ কুমাৰ ডেকাই সুন্দৰ চৰিত্ৰ মই ভাবোঁ এই ছবিখনে আমাৰ যিটো জাৰ্নেলিজমৰ ক্ষেত্ৰত যিটো য়েলো জাৰ্নেলিজম কয় বা সাংবাদিকতাৰ চৰিত্ৰ যিটো সতত থাকি এজন সাংবাদিকতাই সেই চৰিত্ৰটোক কেনেধৰণে গতি কৰিছে খুব সুন্দৰ এটা কেৰেক্টাৰ কৰিবলৈ সুবিধা পাইছে ৰজি বৰাই প্ৰযোজনা কৰা ছবিখনৰ অন্যান্য চৰিত্ৰত অভিনয় কৰিছে তৌফিক ৰহমান বিদ্যুৎ কুমাৰ ভূঞা মেলোডি পাটগিৰি শিশু শিল্পী ৰাগিনী বৰাকে ধৰি বহু নপুৰণি শিল্পীয়ে সম্প্ৰতি জ্যোতি চিত্ৰবনত ডাবিং চলি থকা চিয়াহীৰ ৰং ছবিখন মুক্তি দিয়া হ'ব অহা ডিচেম্বৰ মাহত ডিচেম্বৰ আগে আগে ছবিঘৰত এৰি হ'ব ছবিঘৰলৈ আহিব নাহিব নাজানো হয়তো ছবিঘৰত মুকলি কৰাটো এটা বহুত টকা পইচাৰ কথা কিন্তু আমাৰ সাংবাদিকসকল সম্পাদকসকল আৰু শুভাকাংক্ষী বন্ধু বান্ধৱৰ কাৰণে ছবিখন হয়তো 4-6টা শ্ব' গুৱাহাটী নিশ্চয় হ'ব কেমেৰা পাৰ্চন দীপাংকৰ শৰ্মাৰ সৈতে বশিষ্ঠদেৱ ফুকনৰ ৰিপৰ্ট প্ৰতিদিন টাইম সকলোকে আপোন কৰি ৰাখে নিজৰ প্ৰতিটো স্পন্দনত যেতিয়া ঘৰ সজা হয় হেল্ডি চিমেণ্টেৰে অমৃত চিমেণ্ট শুনক নিজৰ ঘৰৰ স্পন্দন